হেল্ল' বন্ধুসকল, মই আছোঁ এতিয়া বৰ্তমান মেঘালয় USTMত আৰু ইয়াত থকা যিখন ইউনিভাৰ্চিটিখন আছে, ইউনিভাৰ্চিটিখন আপোনাক দেখুৱাম আৰু গোটেইখন চাই থাকক। কিমান ধুনীয়া পৰিৱেশত আছে আৰু কিমান ধুনীয়া লাগে চাওক। আৰু সেই তাত এটা লিখাই আছে চাওক, আই লাভ USTM। দেখিছেনে কিমান ধুনীয়া। আকৌ ইয়াত এটা বনাই থোৱা আছে চাওক, এই এটা বনোৱা আছে, কিমান ধুনীয়া। বলক গোটেইখন আপোনালোকক দেখুৱাম, শেষলৈকে ভিডিঅ'টো চাই থাকক। পাই গ'লোঁ, এতিয়া চাওক গোটেইখন দেখুৱাম, আপোনালোকে চাই থাকক কেনেকুৱা, কিমান ধুনীয়া চাওকচোন পৰিৱেশটো। ৰাস্তাটো কি ধুনীয়া, কিবা এটা দেখিয়ে ভাল লাগি যায়। বলক গোটেইখন দেখুৱাওঁ আপোনালোকক, গোটেইখন চাওক। কিমান ধুনীয়া, একদম ফুল গছ চছ লগাই ৰাখিছে, পাহাৰ কাটি কাটি ৰাস্তাটো বনাইছে, দেখিয়ে কিবা এটা ভাল লাগি যায়। কিমান ধুনীয়া চাওকচোন, গোটেইটো একে গছ গছনি লগাই, ফুল গছ চছ লগাই, কিবা এটা মানে এনেকুৱা লাগিছে কি আপোনাৰ কিবা এটা এক্সট্ৰা পাৰ্ক এটাত আহি গ'লোঁ নেকি, চেম তেনেকুৱাহে ফিল হয়। বহুত ভাল লাগিছে কিন্তু দেই দেখি। আৰু কিমান চাফা আপোনালোকে চাওকচোন, একদম কি পৰিষ্কাৰ। ইয়াত আপুনি এটা জাবৰৰ টুকুৰাও নাপাব মানে। আকৌ জেগাই জেগাই ডাষ্টবিন বহাই থোৱা আছে আৰু ইয়াত কোনো মানুহ তেনেকৈ লেতেৰা নকৰেও। বহুত ধুনীয়া পৰিৱেশটো। কিন্তু গোটেই জেগাটো আপোনাৰ পাহাৰ কাটিয়ে বনাইছে। চাওকচোন কিমান ডাঙৰ ডাঙৰ বিল্ডিং। এতিয়া মেইন ইউনিভাৰ্চিটিটো পাই যাম আৰু কিমান তললৈ গৈ আছোঁ চাওক। কিমান ওখ দেখিছে নহয়, ওখৰ পৰা নামি আছোঁ। এইটো চাওক, চেণ্ট্ৰেল অডিটৰিয়াম লিখাই আছে, তাৰে গেটৰ এইটো এণ্ট্ৰি, এইফালেদিয়ে সোমাব লাগে। আমি এতিয়া অডিটৰিয়ামটো ওচৰলৈ যাম। অডিটৰিয়ামটো একচুৱেলি তাত আজি মিটিং এখন চলি আছে, চ' মিটিংখনৰ কাৰণে আমাক ভিতৰত সোমাব দিয়া নাই। তাত এতিয়া সোমাবলৈ মানে পাৰ্চ লাগে, আৰু একচুৱেলি আমাৰ হাতত পাৰ্চো নাই, চ' আমি সোমাব পৰা নাই। কিন্তু বাহিৰৰ পৰাই যিমানখিনি হয় আপোনালোকক দেখুৱাইছোঁ। চাওক কিমান ধুনীয়া, কি ধুনীয়া ইউনিভাৰ্চিটি। এইখনেই হৈছে মেঘালয় ইউনিভাৰ্চিটি। গেটটো চাওক, কিমান ধুনীয়া। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু চেনেলটো নতুন কোনোবাই যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' বাই বাই।